এই ভুলটো হৈ গ'ল। আৰু গোপীসকলে সেই ভুলটো নকৰিলে। সেইকাৰণে গোপীসকলে কৃষ্ণক পালে। কিমান মায়া! ভৰত ৰজাক মায়া এই হৰিণাটো ওলাল, আৰু গোপীসকলৰ মায়াটো ওলাল কি যে পৰৰ পুৰুষৰ লগত ৰাসলীলা কৰিলে তোমালোকৰ ধৰ্মহানি হ'ব। কোনে কৈছে? জগতৰ ঈশ্বৰ কৃষ্ণই কৈছে। পৰৰ পুৰুষৰ লগত ৰাসলীলা কৰিলে তোমালোকৰ ধৰ্মহানি হ'ব। তে গোপীয়ে কি ক'লে? কৃষ্ণ, তুমি পৰপুৰুষ কেতিয়া হলা? তুমি জগতৰ পৰম পুৰুষ নোহোৱা জানো? তোমাক ভজিলে পৰপুৰুষ কেনেকৈ হ'ল? তুমিহে মূল পুৰুষ, বাকীবোৰ মায়া পুৰুষহে, এইবিলাক খন্তেকীয়া পুৰুষহে। তুমি মূল পুৰুষ হয় নে নহয়? এই গোপীয়ে বুজি জবাব দিলে, ভৰত ৰজাই জবাব দিব নোৱাৰিলে। আত্মাৰ জনম নাই, আত্মাৰ মৰণ নাই। তে ভৰত ৰজাই সেই বস্তুটো নুবুজিলে, অৰ্থাৎ উত্তৰ দিব নোৱাৰিলে। কিন্তু গোপীয়ে পাৰিলে। সেইকাৰণে গোপীকো কৈছে, এই জংঘললৈ দৌৰি দৌৰি আহিছা, বাঘে খাই পেলাব। তেতিয়া গোপীয়ে উত্তৰ দিছে, তুমি ভগৱতত গীতাত কোৱা নাই জানো? আত্মাক কাটিব নোৱাৰি, আত্মাক পুৰিব নোৱাৰি, আত্মাক জ্বলাব নোৱাৰি, আত্মা নমৰে। আকৌ মৰিব বুলি আকৌ কেলে ভয় দেখুৱাইছা? অৰ্থাৎ গোপীয়ে উত্তৰ সঠিক দিলে। আৰু বাকী সেইকাৰণে গোপীসকলক মায়াই মোহিব নোৱাৰিলে। আপোনাক মোকো এই কথাটোকে কৈছে, এইবোৰ জ্ঞান যেতিয়া মনত থাকিব, সংসাৰৰ যেতিয়া সমস্যা আহিব, এইবোৰ জ্ঞানে আপোনাক এপাত এপাত অস্ত্ৰৰ নিচিনা কাম কৰিব। ভৰত ৰজা কি হ'ল? হৰিণা হ'ল। হৰিণা। এতিয়া আপোনাৰ সবে গাঁৱৰ লগত কাজিয়া কৰিব নেকি আজিৰ পৰা? আপোনাৰ সবে গাঁৱৰ কাৰোবাৰ লগত কাজিয়া কৰিব নেকি? কৰিব লাগিলে কি হ'ব? লোকচান নিজৰে হ'ব। গাঁৱৰ কাৰণ কেলে? মনত ৰাখিব, ভগৱানক কোনেও লগ নাপায় অন্তিমত, কিন্তু গাঁৱৰ মানুহখিনিক লগ পাব। সেইকাৰণে আজিৰ পৰা গাঁৱত কাজিয়া বন্ধ। আৰু যিসকলৰ খংটো বেছি আহে, আপোনালোকে আমাৰ ওচৰত আহিব, খংটো কমাই দিম। কিন্তু মতা মানুহৰ খং থাকিব লাগিব, কিন্তু নিজক মাৰি খং নকৰিব। যি খঙে নিজৰ ঘৰখন ভাঙে, যি খঙে নিজৰ অনিষ্ট কৰে, অৰ্থাৎ মানুহজনীক গালি পাৰি থাকিব, মানুহজনীৰ মনটো বেয়া হব, আৰু সেই মনটোৰে আপোনাক অন্ন বনাই দিব, আপোনাৰ কেনেকুৱা ভয়ানক লোকচান হ'ব। গতিকে খংটো কৰিবই লাগিব, ফুচটো কৰিব, ফুট মাৰি নিদিব। ফুচটো নকৰিলে কি হব? কি হব বাৰু? ৰাধাই কি কৈছিলে? কান্ধত ভৰিখন দাঙি, অৰ্থাৎ সেইটো ফুচ কৰিব লাগিব। এটা সাপ আছিলে, সেইখন হাবিত গৰখীয়াবিলাকক বৰ খেদি ফুৰে, একদম ভয় কৰে গৰখীয়াবিলাকক খেদি। গৰখীয়াবিলাকে ভগৱানক ক'লে, সন্ত অৰ্থাৎ সন্তজনক ক'লে, সন্তই ভগৱান। আৰু সন্তই যি কয় ভগৱানে শুনে। যি ভগৱানৰ কাম কৰে, যি ভগৱানৰ নিষ্কাম সেৱক, সেইজন ভগৱানৰ কথা, সন্তৰ কথা ভগৱানে শুনে, শুনিবই লাগিব। আৰু সেই সন্তজনে ক'লে, সাপক ক'লে, তেতিয়া কমপ্লেইন দিলে যে সকলোৰে ভয়ৰ কাৰণ হৈ গৈছেগে গৰখীয়াসকলৰ, যে সাপক ক'লে যে তুমি আজিৰ পৰা এনে হিংসা নকৰিবা, আজিৰ পৰা এই জংঘলত তুমি হিংসা নকৰিবা, আৰু ল'ৰা ছোৱালীবিলাক গৰখীয়াবিলাকৰে কৰি চৰাব গ'ল। তাৰ পাছত কি হ'ল? গৰখীয়া সাপটোৱে একো নকৰে, লেও হৈ পৰি থাকে। গৰখীয়াসকলে মাজে মাজে শিলগুটি মাৰিছে, লৰচৰ নকৰে। দূৰৰ পৰা দীঘল এচাৰিলে মাল মাৰিছে, লৰচৰ একো নকৰে। ওচৰত আহি পিটা আৰম্ভ কৰিলে, খুন্দা দিয়া আৰম্ভ কৰিলে, একেবাৰে সাপৰ অৱস্থা প্ৰাণ যাওঁ যাওঁ। এদিন সন্ত সেই ৰাস্তাৰে গ'ল, গৈ সন্তই দেখিলে, সাপটো বোপাই পৰি আছে ইয়াত, চাৰিওফালে তেজ চেজ, গাত ঘাঁ চাহ। বোলে কি হ'ল? বোলে গুৰুদেৱ আপুনি কৈছে আৰু হিংসা কৰিব নালাগে। কি হ'ল? সেই মই পৰি থাকো আৰু চবে আহি মোক পিটে।
মইতো কৰিয়ে আছো, চবে আহি পিতে, অ তুমি কি কৰা? বোলে মই একো নকৰো। অ এইটোতো বৰ বেয়া কথা হ'ল। একো নকৰা? বোলে একো নকৰো। তুমি ফুচ নকৰা? বোলে নকৰো। এইটো কথা মোৰ থাকি গ'ল। ফুচটো কৰিবা, নুফুটিবা। দমটো দিব লাগিব, মৰমো কৰিব লাগিব। বেছি মৰম কৰা কাৰণে দশৰথে ৰামক 14 বছৰ বনবাস দিব লগা হ'ল। অতি মৰম বেয়া। পৰিবাৰক মৰম, অতি মৰম বেয়া। অতি মৰম কৰা কাৰণে কুৰুচিৰ কাৰণে সুনীতিক চুৱাপাতনিত ঘৰ বনাই দিব লগা হ'ল। অতি মৰম বেয়া। মৰমটো কৰিব লাগিব, মৰম কৰিব লাগিব। অতি মৰমটো ডেকাসকলক শিকাইছো, বাকী আমাৰ দেউতাসকল গ'ল আৰু যি কৰিলে কৰিলে। দেউতাসকলক এইটো মন্ত্ৰ শিকাইছো, অতি মৰম বেয়া। আৰু কামোৰ নামাৰি ফুচ কৰিব। কেলে? মনুৱাদী ঋষিসকলে কৈছে, যি তিৰতাৰ গাত, নাৰীৰ গাত হাত তোলে সেই পুৰুষৰ আয়ুস নষ্ট হয়। নাৰীৰ গাত হাত কেতিয়াও নুতুলিব। মাইকী মানুহৰ চুলিত নধৰিব, মাইকী মানুহৰ গাত হাত নিদিব। মাইকী মানুহক যদি গাত হাত তোলে আপোনাৰ আয়ুস নষ্ট হৈ যাব। মনুৱাদী ঋষিয়ে কৈছে, যিখন ঘৰৰ মজিয়াত নাৰীৰ চকু পানী পৰে সেইখন ঘৰৰ মজিয়াত সকাম পাতিলে ফল নধৰে। যিখন সমাজত নাৰী নিৰ্যাতিত হয়, যিখন সমাজত নাৰী উপেক্ষিত হয়, সেইখন সমাজ অচিৰতে নষ্ট হৈ যায়। গতিকে এই কথাখিনি সাৱধান হৈ মনত ৰাখিব। অৰ্থাৎ কোনো পুৰুষে নাৰীৰ গাত হাত নিদিব, কিন্তু মৰম কৰিব, অতি মৰম নকৰিব। অতি মৰম কৰিলে আপুনি বিপদত পৰিব। মৰম কৰিব, অতি মৰম নকৰিব। আৰু আইন মাতৃসকলক যোৱাকালি শিকাইছো, স্বামী সেৱা কৰিব, অৰ্থাৎ স্বামীৰ আজ্ঞা পালন কৰিব। স্বামী যদি চোৰ হয়, আপুনি টৰ্চটো আৰু চিপৰাংখন আনি দিব হাতত। স্বামী যদি চোৰ হয়, চিপৰাংখন আৰু টৰ্চটো আনি দিব, হাতত দিব, আৰু মনে মনে ভগৱানক ক'ব। আই মাতৃসকলৰ প্ৰাৰ্থনা ভগৱানে শুনে যে, হে প্ৰভু, মোৰ স্বামী এটা বৰ বেয়া পথ লৈছে প্ৰভু। মোৰ শিৰৰ সেন্দুৰ এই স্বামী। গতিকে প্ৰভু, তুমি যাতে সৎ পথলৈ লৈ আনা, এইটো হ'ল স্বামী সেৱা। এইটো স্বামী সেৱা। স্বামী সেৱাৰ অৰ্থ হ'ল স্বামীৰ আজ্ঞা পালন কৰা, আৰু ধৰম পত্নীৰ অৰ্থ হ'ল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা, স্বামী যাতে মংগল হয়। এইবিলাক নাৰীৰ লক্ষণ, এইবিলাক আইন মাতে, এইবিলাকে জ্ঞান লয় আমাৰ সিটো চাইডে সকলে। আপোনাৰ সবে জ্ঞান লোৱাটো বেলেগ কথা, ওচৰে নাচাপে, এইটোৱে দুৰ্ভাগ্য। আৰু এই ভৰত ৰজা কি হ'ল? হৰিণা হ'ল। হৰিণা হোৱাৰ পাছত কি হ'ল? পিছৰ জন্ম, এটা জন্ম নহয়, আৰু পিছৰ জন্ম হ'ল কি? জড়ভৰত। জড়ভৰত ব্ৰাহ্মণৰ ঘৰত জন্ম পালে, লগুণ ছিঙি চব দলিয়াই পেলাই দিলে, আৰু বহুত শকত আবত মানুহৰ ঘৰলৈ মাতি লৈ যায়, কাম কৰায়। দিনটো কাম কৰে, খাবলৈ দিলে খায়, নিদিলে নাখায়, কাম কৰিবলৈ কৈ থাকিব। যি কয় চব শুনে, একো নকৰে। যি কৰে, মানুহে থাপৰ মাৰিলেও মাৰক, কাটিলেও কাটক, খোৱালেও খুৱাওক, দিলেও দিয়ে, একো নকৰে, মাতে নামাতে। এইটো হ'ল জড়ভৰত। এদিন জড়ভৰতে জংঘললৈ গ'ল ফুৰিবলৈ, দেখিলে কেইজনমান ডকাইতে মহাকালীৰ ওচৰত বলি দিবৰ কাৰণে মানুহ এটা বিচাৰিছে। পালে জড়ভৰতক, লৈ গ'ল। লৈ গৈ সেন্দুৰ গা ধুৱালে, সেন্দুৰ চেন্দুৰ পিন্ধালে, পিন্ধাই লৈ আনিলে, লৈ আনি কালিৰ আগত বলি দিবৰ কাৰণে লৈ আনিলে। আৰু ভৰতক ক'লে ডিঙিটো পাতি দে, ডিঙিটো পাতি দিলে।
তাৰ পাছতে যি কৈছে চব কৰিছে আৰু খাপ মাৰিবলৈ ওলাল আৰু মহাকালীৰ মূৰ্তি ফাটি এই ডকাইতকেইটাক বধ কৰিলে। ঘৰতে একো নাই কৰা। তাৰ মানে কি? যি একো নকৰে ভগৱানে কৰে, যি কৰে ভগৱানে নকৰে। মনত ৰাখিব। আপুনি আপোনাৰ ঘৰখন যিমান আজৰি থাকক, কাহানিও জোৰা মাৰিব নোৱাৰে। আপুনি ভগৱানত এৰি দিয়ক, চব জোৰা মৰি থাকিব। মনত ৰাখিব, বৰ ডাঙৰ কথা। আপুনি ভগৱানত সমজাই দিয়ক, অনন্ত কোটি ব্ৰহ্মাণ্ড ভগৱানে পৰিচালনা কৰিছে। কৰবাত ভুল হৈছে জানো? আৰু আপোনাৰ ঘৰখন চলাব নোৱাৰিব নেকি? তেতিয়াহ'লে আপুনি ঘৰখন ভগৱানক সমজাই দিয়ক। আমি সমজাই দিওঁ আৰু প্ৰভু ধন টকা পইচা তোমাৰ, প্ৰভু ধন টকা পইচা তোমাৰ, আমি সমজাই দিওঁ। প্ৰভু ল'ৰাটোও তোমাৰ, ছোৱালীজনীও তোমাৰ। তেতিয়া আমি যাওঁ আপোনাৰ ঘৰলৈ, হেৰি এই নামঘৰৰ অকমান কাম কৰিব লাগিছিলে, ল'ৰাটো নোৱাৰে। ল'ৰাটো ভগৱানৰ সমজাই থৈছো আৰু নামঘৰলৈ কাম অকমান কৰিব লাগিব, নোৱাৰে। হয় নে নহয়? প্ৰভু ধন টকা পইচা চব তোমাৰ, প্ৰভু তুমিয়ে দিছা, তোমাৰে। নামঘৰৰ চান্দাটো বিচাৰি গ'লে কেইবাৰ যাব লাগে? নামঘৰৰ চান্দা বিচাৰি কেইবাৰ যাব লাগে? অৰ্থাৎ আমাৰ সকলোবোৰ ফাঁকি ফুকা। ভগৱানক আমি চব মিছা কথা কওঁ। অৰ্থাৎ এই ভৰত ৰজাই, অৰ্থাৎ জড় ভৰতে একো নকৰিলে, ভগৱানে ৰক্ষা কৰিলে, মহাকালী ৰূপ লৈ ৰক্ষা কৰিলে। তাৰ পাছতে ৰহুগুণ ৰজাই শৰণ লবলৈ গৈছেগে ক'ত? দোলাত উঠি। শৰণ লবলৈ গৈছে ক'ত? দোলাত উঠি। অৰ্থাৎ গুৰুৰ জ্ঞান